ক'ব লাগব কোন নকয় পিছত কম দে গম পাবি নহয় ই মা আপি নাম পালি কেনে কৰে এটাও নাই লাগে নেকি তোক নালাগে বৰ্তমান বাকী হেৰি ৰাইডটোৰ কথা ক'ব লাগিছিল ৰাইড নহয় চৰি গাইজ টুৰ পাৰি গৈছোঁ গাইজ ৱেলকাম বেক টু আৱাৰ ভ্লগ বস্তুতে আজি মানে থিয় কৰিব ইচ্ছা নাই আৰু বতৰটো বেয়া হৈ গ'ল গাইজ অলপ আগলৈকে ৰ'দ দি আছিল এতিয়া ঘপককৈ আৰু বৰষুণ দিয়ে ক'ৰবাত ওলাই যাম বুলি ভাবিছিলোঁ মানে ই আৰু মই ক'ৰবাত ওলাই যাম বুলি ভাবিছিলোঁ এতিয়া বৰষুণ দি আছে যাবও নোৱাৰোঁ কি কৰোঁ ভাবি আছোঁ ৰ গাইজ চ' গাইজ অলৰেডি এই বৰষুণটোৰ কাৰণে ৰখি থাকিলে নহ'ব মানে যাবাই লাগব যি বৰষুণ দিয়ে গাইজ পাগলাৰ নিচিনা এনেই যাই থাকোঁ যাওঁ গাইজ আমাৰ এই পগলাক মানে স্পেচিয়েল ভাত বুলি কৈ পেলাই এখন হোটেলত লৈ আহিছিল তাৰ লগৰ এটাই তাৰপিছত ভাত খাই মানে ইমান ভাল নালাগে আৰু তাৰ ৰিয়েকশ্যনটো যি কৰি আছে গাইজ কৈ দেখাই আছোঁ কি হৈছে কি বোলে স্পেচিয়েল ভাত খাই স্পেচিয়েল নহয় এইটো কি ভাত হা স্পেচিয়েল নহয় নেকি স্পেচিয়েল নহয় 70 টকা লৈছে টকা লৈছে এইটো খানাটো কেতিয়া দিছে 13টা আইটেম দিছে আইটেমটো চাব লাগব না গাইজ এতিয়া ভাজা পিঠাই দিছে দেখোন কিবা আৰু টপাল দিছে কলৰ কি কিবা দিছে গাইজ ইমান আঞ্জা খাব পাৰি না গাইজ কচোন নহয় আৰু এটা দিব পাহৰি গৈছে কিন্তু গাখীৰৰ ক্ষীৰটো দিয়া নাই ক্ষীৰো দিয়ে তোৰ ঘৰ ক'ত নো মোৰ ঘৰ সদালবাৰী গাইজ মোবাইল মেকানিক নদীত ভাই দিও নেকি ইয়াৰ দাঙ্গা পাৰি কিন্তু দাঙ্গাটো পাৰব না তাৰপিছত মানুহক যদি দাঙিব নোৱাৰে কোনে দাঙিব তোৰ এনে লাশ্বৰম আছে নে নাইনো আছে নে নাই লাশ্বৰম আছে এতিয়া কালি যিটো গধূলি আপিটো দখলি কোন তাৰ মানে এইটো এই নহয় হয় আৰু কোনোবা এতিয়া নকৰোঁ গাইজ এইফালে ক'ব লাগব কোন এই নকয় পিছত কম দে গম পাবি নহয় ই মা আপি নাম পালি কেনে কৰে কম দে গাইছ পিছত কম দে এই হেৰি চেৰি নহয় এই ভাল পোৱা চাল পোৱা নহয় কেইদিনমান নাই গুৱাহাটীত গেল কি কামত যায় নকওঁৱে কালি আহিছে আহি আপি লগ পাইছে গাইজ এই হঠাৎ লগ পাইছোঁ এই আপি লগ কৰা নহয় হঠাৎ গাইজ দেখছা খোজ চাচোন ইহঁতৰ খোজ তাৰ খোজ বৰ ভাল দে ভাল দোকান কৰিম অফিচ গোল লগা নিচিনা ভাল খোজ তাত যে গাইজ তাৰ পিছফালে উঠিছো ভাই ৰিক্স নাই ভালকে চালো আপি তোৰ নাই আপি চিটি কেতিয়া আছে কৈছিল ৰাতি ভাবি ভাই নাই বিচাৰি আছোঁ তথাপি নাপাওঁ কি হ'ব এটাও নাই এটাও নাই লাগে নেকি তোক নালাগে বৰ্তমান লাইন মাৰা বয়সো হোৱা নাই মইতো কোৱা নাই তাপে লাগে বুলি মই কৈছোঁ মোৰ বয়স হোৱা নাই সেইটোৱে কৈছোঁ সেইকাৰণে চিংগেল ইকো পাৰ্কত আহিছোঁ আৰু যদি মোৰ আপি থাকলে তেতিয়া মই লগত লৈ ফুৰি থাকলো চিংগেল আছোঁ তাক চাচোন তাক চিনি পাচোন তাক আপি নাই বোলে তাক আৰে কাঠৰ লগত আপি নাথাকে এই বয়সত এই অলপ হেৰি হ মনটো চঞ্চল কৰ
মনটো চঞ্চলে হৈ আছে না 32টা মান ধুনীয়া থাকলে গাৰ্লফ্ৰেণ্ডটো নাই চেট কৰিব নোৱাৰিম চেট কৰিব লাগিব গাইজ ফোন লগাই থৈ দে অলপ বহুত গম পালোঁ ফোন লাগি আছিল তাত গাইছ মিছা এটা কৈ আছে এইবিলাক চৰম নাপাওঁ মিছা এটা কৈ আছে এইবিলাক ভাবি নল'ব চ' গাইজ আমি মানে হেৰিত আহিছোঁ কি বুলি কয় এনেই ঘূৰি আছিলোঁ ভাত চাত খাই উঠি আমি আহিছোঁ হেৰিত এই ওচৰতে আমাৰ ৰঙিয়াৰ ওচৰতে ইক' পাৰ্ক বুলি এটা জেগা আছে চাওক কি বঢ়িয়া জেগা এই ইয়াক চাওক এটা কি হৈছে চব কি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে বহি আছে তাকে চাই আছোঁ দে আৰু গাইজ আমাৰ হেৰি হ'ব এতিয়া হেৰিত কি বুলি কয় শ্বিলঙতো সেই আমি দুয়ো একলাই আপি চাপি নাই য'ত গ'লেও আমি দুয়ো যাওঁ আপি চাপি নাথাকে গাইজ শ্বট ল'ব লাগে বোলে তাত ৰ'ল কেমেৰা একশ্যন বাংলাদেশৰ শাকিব খান জোৰকে জোশ যা ঘৰত যা এক লৈ যাব লাগিব গাইজ ৰাইটত যাবি না আমাৰ লগত যাব লাগিব যাম খালি দোকান ঢোকাই একবার আমাৰ ডাষ্টবিনে তোরা এদিক যাবি না আমার লোক সাইকেল লো যাম যাবি হ্যাঁ কি চাইকেল যি সাইকেল লো তো য'ত পারফেক্ট পা য'ত কমফৰ্টেবল পা যাবি কোনখিনি চ' গাইজ আহি পালোঁ এইমাত্ৰ তিনিআলি ৰঙিয়া তিনিআলি বাকী হেৰি ৰাইডটোৰ কথা ক'ব লাগিছিল ৰাইড নহয় চৰি গাইজ টুৰ পাৰি গৈছোঁ কোন তাৰিখে যাবি 19 তাৰিখে ক'ত যাওঁ মানে গাইজ আমি 19 তাৰিখে মানে 19 জুলাই এই মাহৰ 19 জুলাইত আমি যাই আছোঁ দাৰ্জিলিং মানে আমাৰ ফেমিলি যাব আৰু ই যাব আমাৰ লগত মজা টুৰ আহিব গাইজ নে কি মজা ভ্লগ আহিব গাইজ চাবি দে তেনেহ'লে ভিডিঅ'টো আজিলৈকে ইমানে আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট চব কৰি দিবি